এখন থাপনা হয়, থাপনাখন দেখিছেনে ইমান মানে বেয়া হৈ গৈছে। মই ভাবিলোঁ কিয়নো কালাৰ কৰি দিওঁ। চ' আপোনালোকৰ ভিডিঅ'টোলৈ সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। সৰু এটা মিনি ব্লগ আপোনালোকৰ লগত মানে আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মন্দিৰটো ভাবি আছোঁ বহুত দিনৰ পৰা, মানে ঘৰৰ যোনটো আমাৰ মন্দিৰ মানে বহুত কালাৰটো বেয়া হৈ গৈছে। সেইকাৰণে ভাবিলোঁ কিয় কালাৰটো ধুনীয়াকৈ এটা কৰি দিওঁ, কাৰণ এতিয়া পূজা আহিছে, লক্ষী পূজা, দুৰ্গা পূজা এইবিলাক। তাৰপিছত মই কি কৰিলোঁ, কালাৰটো গোটেইখিনি কৰাৰ পিছত মানে মানুহজনে কৰিছিল। তাৰপিছত মই আৰু ইয়াতে অকণমান ডিজাইন আছে নহয়, এই ডিজাইনখিনি মই এটা ফেব্ৰিকৰ সহায়ত মানে কালাৰ কৰা যে সেই ব্ৰাছো নাই, মই এটা নেইল পেন আছে যে নখ পালিচ, মানে সেই কিহৰ লগত সেই দিয়ে মানে মই কালাৰটো কৰি দিলোঁ। চ' আজি মই ধুনীয়াকৈ আৰু পূজা দিয়াৰ পিছত আপোনালোকক সকলো ধুনীয়াকৈ লুকটো দেখাই আছোঁ। আৰু মই এয়া দেখিছেনে মন্দিৰৰ ধুনীয়াকৈ এটা লুক আহিছে, কিন্তু কালাৰটো অকণমান আকৌ ডিপ হ'লে ভাল হ'ল হয়। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাল। আৰু মই ৰাতিপুৱাৰ ভাগৰ পূজা হৈ গ'ল, আৰু পানী থৈ দিওঁ মই ইয়াতে। আৰু পূজা এদিন মই আপোনালোকক পূজাটো নিশ্চয় দেখাম। বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ।